গুড মৰ্নিং এভৰিৱান আপোনালোকৰ বাবে বহুতে ভাল খবৰ আপোনালোকে নিশ্চয় গম পাইছে অসম পুলিচৰ এডমিট কাৰ্ড কোনটো পদৰ আপোনালোকক ক'ব নালাগে যোৱাকালি মই ডিসকাস কৰিছো ইতিমধ্যে অফিচিয়েল নটিফিকেশন আহি গৈছে আপোনালোকে আজি ডাউনলোড কৰিব পাৰিব কেতিয়াৰ পৰা ডাউনলোড কৰিব বা আপোনালোকে ক'ত গৈ ডাউনলোড কৰিব সকলো ডিটেইলছ এইটো ভিডিঅ'ত জনাই দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব লাগিব কাৰণ যেহেতু মই ৰাতিপুৱাই ভিডিঅ'টো বনাই আছো ৰানিং কৰি আহিয়ে আপোনালোকক ইয়াতে কৈ দিম কেতিয়াৰ পৰা ডাউনলোড কৰিব কি কৰি থৈ দিব সকলো ডিটেইলছ খিনি আপোনালোকক কৈ দিম ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ কৰি চাব যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিয়ক এনেকুৱা ধৰণৰ সুন্দৰ চাকৰি ইনফৰমেশন পাই থকাৰ বাবে আগতে আপোনালোকক আৰু এটা কথা কৈ দিও যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপটোত এড হ'ব বিচাৰে যত আমি চাকৰিৰ বিষয়ে আলোচনা কৰো সেই গ্ৰুপটোত যদি আপোনালোকে এড হ'ব বিচাৰে তেনেহলে ইনষ্টাগ্ৰামত গৈ মোক ফোন নম্বৰটো দি দিব লিংকটো ডেসক্ৰিপচনত দি আছে আপোনালোকে গৈ ফোন নম্বৰটো দি দিব এতিয়া কথাটো হ'ল এডমিট কাৰ্ড 11টা বজাৰ পৰা আপোনালোকৰ ডাউনলোড কৰিব পাৰিব অৰ্থাৎ জিবুৰ এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব 11 বজাৰ পৰাহে এক্টিভেট হ'ব এইখন হৈছে অফিচিয়েল নটিফিকেশন আৰু আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই কৈ দিছো এটা লিংক দিছো সেই লিংকটোত ক্লিক কৰক ক্লিক কৰি আপোনালোকে বুকমাৰ্ক কৰি থৈ দিয়ক বুকমাৰ্ক কেনেকৈ কৰে আপোনালোকে নিশ্চয় গম পায় যেহেতু লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গোটেইখিনি নটিচ আহি যাব অৰ্থাৎ গোটেইখিনি ডিটেইলছ আহি যাব তলত লিখা আছে আপোনালোকৰ ডাউনলোড এডমিট কাৰ্ড যেটো লিংক দিয়া আছে সেই লিংকটোত আপোনালোকে বাৰে বাৰে ক্লিক কৰি থাকিলে হৈ যাব নহলে আপোনালোকে সাৰ্চ কৰিব পাৰে গুগলত গৈ হলেও বা গুগল ক্ৰমত গৈ www.assamjobwork.in তাতে গৈ আপোনালোকে গোটেইখিনি ডিটেইলছ চাব পাৰে বাকি চাকৰি বিষয় চাব পাৰে আৰু যেটো অসম পুলিচৰ এডমিট কাৰ্ড সেইখনৰ বিষয়ও আপোনালোকে চাব পাৰে লিংকটোত গৈ আপোনালোকে এতিয়া চেক কৰক অৰ্থাৎ যেহেতু এডমিট কাৰ্ড 11 বজাৰ পৰা মুকলি হ'ব হয়তো আপোনালোকে 11 বজাৰ পিছতো চাই থাকিব পাৰে তেনেহলে ডাউনলোড কৰক আৰু যদি আপোনালোকে আগতে চাই আছে তেনেহলে 11 বজাৰ পিছত আপোনালোকে আৰু এবাৰ চেক কৰিব লিংকটো ডেসক্ৰিপচনত দি আছে আৰু যদি গ্ৰুপটোত এড হ'ব বিচাৰে তেনেহলে আপোনালোকে ইনষ্টাগ্ৰামত গৈ আপোনালোকৰ নাম্বাৰটো দি দিব পাৰে মোক ফলো কৰি সো আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।